ল'ৰাজন আহে প্লেনত। সিটো ঘৰ চিনি নাপায়, আনকি সীমাকো চিনি নাপায়। সীমাক প্ৰথম দেখিবহে। তাক আগবঢ়াই নিব আহে সীমা আৰু বাইকজনীয়ে। সীমাহঁতক দেখি চিনি নাপাব বুলি সীমাহঁতে ক'ত ৰৈ আছে কয় আৰু সীমাক সোধে কি কালাৰ চোলা পিন্ধি আহিছা আৰু কোন কোন আহিছা। সীমাই সকলো ক'লে। গাঁৱৰ সহজ সৰল ছোৱালী, ইমান টেঙৰো নহয়। ল'ৰাটো কিন্তু টেঙৰ, চহৰত থকা ল'ৰা। সি আঁতৰৰ পৰা চাই আছে সীমালে ফোন কৰি। ফোনটো সীমাই ৰিচিভ কৰোঁতে গম পালে তাই যে সীমা। সি আকৌ কি কৰিল, ফোনটো চাইলেণ্ট কৰি জেপত ভৰাই থ'লে। সীমাই ফোন কৰি আছিল, সি ওচৰতে আছিল। সি সীমাক চিনি পালে, সীমাই চিনি পোৱা নাছিল। তাইৰ বুকুখন ধপধপাব ধৰিল। কেনেকুৱা বা হ'ব ল'ৰাটো। তাইৰ নানানটা কথা মনলৈ আহি আছিল। অলপ পাছতে ল'ৰাটোৱে পাছফালৰ পৰা সীমালৈ ফোনটো লগালে। সীমাই ৰিচিভ কৰি কয়, ক'ত আছে আপুনি? মই দেখাই নাই। সি কয়, মই তোমাৰ পাছফালে আছোঁ, ঘূৰি চোৱা। সীমাই ঘূৰি চালে, দেখি গম পালে। তাই ভাবিলে মই সীমা নহয় বুলি ক'ম, বাকে সীমা বুলি ক'ম। তাই দেখে সীমা এইজনীহে দেই। সি কয়, মই আগতেই চিনি পালোঁ তোমাক। তাই হাঁহে, হাঁহি কয়, কেনেকৈ চিনি পালে মই বুলি? মই অলপ আগৰ পৰাই চাই আছিলোঁ, ফোনটো লগাই চাইছিলোঁ কোনজনীয়ে ফোনটো ৰিচিভ কৰে। আৰু মইতো তোমাৰ মাতষাৰ চিনি পাওঁৱেই। তেনেকৈয়ে কথা বতৰা পাতি ঘৰলৈ যাব ল'লে। গাঁৱৰ ৰাস্তাইদি গৈ থাকোঁতে ৰীমাহঁতে গাঁৱৰ মানুহৰ ঘৰত জেং বিহু কৰি আছিল। সীমাই আঁতৰৰ পৰাই ৰীমাহঁতক দেখায় বিহু কৰি আছে বুলি। ৰীমাই আঁতৰৰ পৰা দেখে বায়েকহঁতৰ ওচৰলৈ নাহোঁ বুলিয়ে নাহে, ঘৰত অলপ গৈ ছটুৱামগৈ বুলি। অলপ পাছতে ঘৰ পালেগৈ। সীমাহঁতে বহিব দিলে আৰু মাকক মাতে পালোহি বুলি। মাক আহে, আহি চিনাকি হয়। মাকে সোধে, ভালে ভালে পালাহিনে? কিবা অসুবিধা হৈছিল নেকি ৰাস্তাত? সি নাই হোৱা বুলিয়ে কয়। মাকে কয়, আমাৰ এইটোৱেই ভগা জুপুৰি দেই। এই কিয় তেনেকৈ কৈছে? একো নাই, ঘৰ দুৱাই নোখোৱাই নহয় মানুহক। মানুহৰ ব্যৱহাৰ পাতিহে মেইন। আপোনাৰ ঘৰত আহিছোঁ, আপুনি মোক নিজৰ ল'ৰাৰ দৰে মাতিছে, মই বহুত সুখী হৈছোঁ। এয়াই মোৰ বাবে বহুত। অলপ পাছত ৰীমা আৰু লগৰ ছোৱালী আহিল। ৰীমাই হ'বলগীয়া ভিনীহিয়েকক ধেমালি কৰে, তাই আকৌ লাজ নকৰে। আলহীক কোননো চিনি পোৱা নাই যি টি সোধে। আৰু তাই যে সীমা ভনীয়েক ৰীমা সেই কথা কোৱা নাই, ৰীমাৰ লগৰ বুলিহে কৈছিল। ল'ৰাটোৱেও ৰীমা নহয় বুলিয়ে ভাবিছিল। সীমাই কথাবোৰ শুনা পাই আহে, আহি কয়, তাইয়ে ৰীমা, মিছা কথা কৈছে, আপোনাক জোকাইছে। তেনেকৈয়ে কথা বতৰা পাতি হাঁহি ধেমালি কৰিল। অলপ সময় পাছত সীমাহঁতৰ দেউতাক আহে, মদ খাই ফিটিং হৈ। ৰীমাই দেউতাকক মাতে, দেউতা আলহী আহিছে, চিনাকি হ'বা আহা। দেউতাকে মুখে একো মাত নামাতিল। সিহঁতলৈ টেলেকাকৈ চাই ৰুমলৈ সোমাই যায়। ৰীমাই দেউতাকৰ ওচৰলৈ যায়, গৈ মনে মনে কয়, আজিনো তুমি কিয় মদ খাই আহিব লাগে? তোমাক দেখোন কৈয়ে আছিলোঁ সদায় মদ খোৱা, মানিছোঁ, আজিতো নোখোৱাকৈ থাকিব পাৰা? আলহীজনে কি ভাবিছে বাৰু? দেউতাকে খং কৰে আৰু চিঞৰি চিঞৰি কয়, মই মদ খাইছোঁ, তোৰ তাতে কি হ'ল? আলহী আহিছে, যি আহিছে আহক, মই কি কৰিব লাগে? তামোল পাণ দি সেৱা কৰিলেহে হ'ব। ৰীমাৰ আৰু খং উঠিল, তাতে লাজো পাইছে ল'ৰাটোৰ আগত। তাই মনে মনে থাকিব ক'লে, দেউতাক আৰু বেছি বকিবহে ধৰিল। ৰীমাই আকৌ কয়, মনে মনে শুই থাকা, মদ যদি হজম কৰিব নোৱাৰা কিয় খোৱা? তুমি লাজ কি চিনি নোপোৱা? আমি পাওঁ নহয়। মাকেও কয় মনে মনে থাকিব, দেউতাকে কিন্তু কাৰো কথা নুশুনিল। সীমাৰ মনটো বেয়া লাগে, কিয় যে মাতিলোঁ, আহিব নিদিয়াহেঁতেনে ভাল আছিল। ইমান দূৰৰ পৰা আহিছে কষ্টৰে, আহিও শান্তি নাই। কিমান বা অশান্তি পাইছে তেওঁহে জানে। তাই কয়, আপোনাক আহিব নালাগে বুলি ক'ব লাগিছিল, আহি বহুত অশান্তি পাইছে ন? আমাৰ অভ্যাস হৈ গ'ল হুলস্থুলবোৰ শুনি শুনি। দেউতা মদ খালেহে এনেকুৱা, মদ নাখালে বেলেগ, মানুহক নাখাই খুৱাব।
ল'ৰাজনে কয়, একো নাই, মই বেয়া পোৱা নাই। মোৰ আজি মনটো বহুত ভাল লাগি আছে। মনৰ আশা এটা পূৰণ হ'ল। কি আশা? তোমাক দেখা আৰু ওচৰত লগ পোৱা। কৈছেনে? সঁচাকেই কৈছোঁ। আনফালে দেউতাকে চিঞৰি চিঞৰি ডাঙৰকৈ বেয়া ভাষাৰে বকে, লাইট অফ কৰ, ভাঙিব নালাগে যদি। ল'ৰাজনক শুব দি অলপ পাছতে লাইট অফ কৰি দিয়ে। দেউতাকে আগৰ দৰে টোপনি নোযোৱালৈকে বকিয়ে থাকিল। দেউতাকে শুই উঠিয়ে মুখ ধুই চিধা মানুহৰ ঘৰত বিহু খাব যায়। সীমা চিন্তা, কি কৰিব? ল'ৰাজনে দেউতাকৰ লগত কথা পাতিব আহিছে। দেউতাকে তাৰ লগত কথা এষাৰো পতা নাই। সি এদিনত ঘূৰি যাওঁ বুলিও যাব নোৱাৰে, ঘৰটো দূৰত বাবে। সেইবাবে থাকিব লগা হ'ল। পাছদিনা কথা পাতি যোৱাৰ কথা, দেউতাকে কথা নাপাতিলে। সি কয়, আহিছোঁ যেতিয়া কথা পাতিহে যাম, কথা নপতাকৈ মই ঘূৰি নাযাওঁ। দেউতাই আজি পতা নাই, কাইলৈ মই নিজেই পাতিম। মোক মাৰিলেও মাৰক, তোমাক পাবলৈ সকলো সহ্য কৰি ল'ম। ৰীমাৰ মাকে ৰীমাক কয়, মই খুৰাক মাতি দিওঁগৈ ল'ৰাটোৰ লগত কথা পাতিবলৈ আৰু দেউতাৰক বুজাবলৈ। দেউতাৰে লাজ সন্মান একোৱেই চিনি নাপায়। ল'ৰাটোৱে কি ভাবিছে আৰু। অলপ সময় পাছতে দেউতাক মদ খাই ফিটিং হৈ আহিল। আহি আগৰ দৰে চিঞৰি চিঞৰি বকিলহি, বহুত বেয়া ভাষাৰে। সিহঁতক বকিছেই আৰু তাকো বকে বহুত বেয়া ভাষাৰে। সি বুলিহে সহ্য কৰি আছে। তাৰ ঠাইত আন ল'ৰা হোৱাহেঁতেন লগে লগে গুচি গ'ল হয়। সীমাহেঁতে লাজতে ভিতৰতে সোমাই আছে, তাৰ ওচৰলৈ যাব সাহস কৰা নাছিল। দেউতাকে তাৰ লগত অহাৰ পৰা এষাৰো কথা পতা নাই। ঘৰ ক'ত, ঘৰত কোন কোন আছে, সি কি কৰে একো নজনাকৈয়ে যি টি ক'ব নালাগিছিল। তাৰ শুনি দুখ লাগিছিল। সি মনে মনে চকু পানী টুকে। সি ভাবে, মোৰ ঘৰ-বাৰী নাই ভাবিছে দেউতাই, মই মোৰ লগত আমাৰ ঘৰলৈ লৈ যাম। ৰীমাহেঁতে দেউতাকক গালি পাৰে, মনে মনে থাকিব কয়, কিন্তু দেউতাকে কাৰো কথা নুশুনে। সি অকলে থকা দেখি সীমা আহিল ওচৰলৈ। আহি কয়, মই আপোনাক কৈছিলোঁ নহয় মোৰ দেউতা কেনেকুৱা। আপুনি ইমান দিনে শুনিহে আছিল মোৰ মুখৰ পৰা। আজি সন্মুখত দেখিলে, আমিহে জানো কিমান অশান্তিত থাকোঁ। মদ নাখালে বহুত ভাল, নাখাই খুৱাব মানুহক, বহুত বুজি পায়। মদ খালে একো চিনিয়ে নাপায়। আপুনি সকলো দেখি শুনি যদি মোৰ জীৱনৰ পৰা আঁতৰি যায়, মই বেয়া নাপাওঁ। এনেকুৱা মানুহৰ লগত কোনেও সম্পৰ্ক ৰাখিব নিবিচাৰে, মই জানো। মোক বিয়া পাতি নিয়াৰ পাছত বেছিহে কষ্ট পাম। হয়তো কথা শুনিব পাম। সি কয়, তুমি মিছাকৈ জিদি ভাবি লৈছা। মই তেনেকুৱা ল'ৰা নহয়, পাছত বুজি পাবা। মই তোমাক নিজৰ কৰিম, কথা দিছোঁ। দেউতাই মোৰ বিষয়ে একো নাজানে বাবেহে। কাইলৈ ৰাতিপুৱাই দেউতাৰ লগত মই নিজেই কথা পাতিম। দেউতাকে গোটেই ৰাতি চিঞৰি চিঞৰি বকি থাকিল। পাছদিনা ৰাতিপুৱা